নমস্কাৰ বন্ধুসকল, আজি যাবলৈ লৈছোঁ শান্তি আশ্ৰম। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ব'লক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। শান্তি আশ্ৰম যাবলৈ হ'লে নিমাতীৰ এই ফেৰীঘাটৰ মাথাৰি ৰাস্তাটোৱেদি 4-5 কিলোমিটাৰমান যাব লাগিব। যোৰহাট টাউন হৈ আহিবলৈ হ'লে বালিগাঁও ৰাস্তাটোৱেদি আহিব লাগিব। হাউৰি ৰাস্তা যে, সেইটো কাৰণে ইমান ভাল নহয় ৰাস্তাটো। ৰাস্তাটোৰ অৱস্থা চাওক কেনেকুৱা। ফাইনেলি উপস্থিত হ'লোহি শান্তি আশ্ৰম। আশ্ৰমৰ ছাইডত বিভিন্ন ধৰণৰ ফুল লগাই ৰখা হৈছে। নামটো যিদৰে শান্তি আশ্ৰম, ঠিক তেনেদৰে পৰিৱেশটো বহুত শান্ত। ইয়াত আহিলে মন চনবিলাক ভাল লাগি যায়। শিৱলিংগ প্ৰতিষ্ঠা কৰা হৈছে ইয়াত। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।